আমার এই দেশখন মহান মহান আৰু অধিক মহান কৰাৰ দায়িত্ব আমাৰ সকলোৰে। মহাত্মা গান্ধীৰ আদৰ্শ আৰু যিসকল বীৰ বীৰাংগনাই দেশৰ হকে আত্মহতি দি গৈছে, আত্মবলিদান দি গৈছে, তেওঁলোকৰ আদৰ্শ হ'ব আমাৰ আদৰ্শ। এই দেশখনৰ ভৱিষ্যত নিৰ্ভৰ কৰিব আমাৰ দেশৰ ভৱিষ্যত এই প্ৰজন্ম, এই যুৱকসকলৰ ওপৰত। আমাৰ এই যুৱকসকলৰ পৰা আমাৰ দেশৰ হক বীৰ বীৰাংগনা, বিজ্ঞানী, প্ৰযুক্তিবিদ, ডক্টৰ, ইঞ্জিনিয়াৰ, উকিল, দেশৰ প্ৰশাসক তোমালোকৰ মাজৰ পৰা, ছাত্ৰ ছাত্ৰীৰ মাজৰ পৰা ওলাব লাগিব। গতিকে এই মহান দায়িত্ব পালন কৰিবলৈ যাওঁতে আমি নিজকে প্ৰস্তুত কৰিব লাগিব। আৰু সেইকাৰণে এই সময়টো হৈছে প্ৰস্তুতিৰ সময়। মই আশা ৰাখিম আজিৰ দিনটোত প্ৰতিজন ছাত্ৰ ছাত্ৰী প্ৰতিজ্ঞাবদ্ধ হওক, আমাৰ দেশখনৰ বাবে আমি নিজকে প্ৰস্তুত কৰি লওঁ, আমি উপযুক্ত শিক্ষা গ্ৰহণ কৰোঁ। দেশৰ সৈনিকসকলে অহৰহ দিনে ৰাতিয়ে দেশৰ প্ৰতিৰক্ষাৰ বাবে কাম কৰি আছে। তেওঁলোক হৈছে আমাৰ বীৰ পুৰুষ। তেওঁলোকে মৃত্যু ভয় কৰা নাই, তেওঁলোকে প্ৰতিৰক্ষাৰ কামত অহৰহ দিন কটাইছে। নাই তেওঁলোকৰ কোনো পৰিয়াল, একমাত্ৰ দেশখন ৰক্ষণৰ বাবে। আজিৰ দিনটো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, মই দীঘলে পঢ়ি দিওঁ, মাত্ৰ এইখিনিয়ে ক'ব বিচাৰিছোঁ যে দেশৰ বাবে আমি কৰিবলগীয়া বহুত কাম আছে। আমি কামখিনি কৰিব লাগে। নিজকে প্ৰস্তুত কৰা, উপযুক্ত মানুহ হোৱা আৰু নিজৰখনক ভাল পোৱা। আমি আমাৰ ৰাষ্ট্ৰীয় সুযোগ কৰিব লাগিব। আমি আমাৰ দেশৰ ভৱিষ্যত এজন আদৰ্শ নাগৰিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব লাগিব। মই সকলো ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী, মই আজিৰ দিনটোত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি কেতিয়াও পিছুৱাই নাযাওঁ। দেশৰ জৰুৰীকালীন সময়ত যি সমস্যাই নহওক আমি মোকাবিলা কৰিব লাগিব। আমি সকলো জাতি জনগোষ্ঠী, ভাষা সকলোকে একত্ৰিত হৈ কান্ধত কান্ধ মিলাই আমি চলিব লাগিব। আমি আমাৰ দেশখনক ৰক্ষা কৰিব লাগিব। আমাৰ দেশৰ সংহতি যাতে কোনো নষ্ট নহয়। এচাম উগ্ৰ শক্তিয়ে, জাতীয়তাবাদী বিৰোধী শক্তিয়ে আমাৰ দেশখনক খণ্ড কৰিব বিচাৰিছে। আমি সকলোৱে নিদিওঁ। আমি যদি সকলোৱে মিলি থাকোঁ, আমি যদি সকলোৱে একেলগে কাম কৰোঁ, তেনেহ'লে কোনেও আমাৰ দেশৰ ক্ষতি কৰিব নোৱাৰিব। আমাৰ দেশৰ ওপৰত বিদেশী চকু আছে, তেওঁলোকে আমাৰ দেশৰ বাকাইতি বিস্তাৰ কৰিব বিচাৰিছে, কিন্তু আমি সকলোৱে নিদিওঁ। গতিকে ছাত্ৰ বন্ধুসকল, আমি এতিয়া একত্ৰিত হোৱাৰ সময়। আমি আমাৰ দেশখনৰ ঐক্য আৰু অখণ্ডতা ৰক্ষা কৰাৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ। মই আশা কৰোঁ যে সৰ্বস্তৰৰ ৰাইজ, হিন্দুই হওক, মুছলমানেই হওক, খ্ৰীষ্টানেই হওক, বৌদ্ধই, অসমীয়া হওক, বঙালী হওক, মাৰাঠী হওক, গুজৰাটী হওক, যি ভাষাই নহওক, আমি সকলোৱে একে মাকে সন্তান। ভাৰতবৰ্ষৰ বিশাল পৰিয়াল, যি সকলো ব্যক্তি এই পৰিয়ালৰ দায়িত্বত আছে, আমাৰ তেওঁলোকৰ মহান কৰ্তব্য আছে। মই যিসকল দেশৰ নেতা, তেওঁলোকৰ আজিৰটোত মই তেওঁলোকক ক'ব বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ সংবিধানত বিধি বিধান অনুযায়ী আমাৰ দেশখনৰ
প্ৰতি থকা দায়বদ্ধতা তেওঁলোকে পালন কৰক। আমাৰ দেশৰ সকলো ধৰ্মৰ লোকক ভাল পাব লাগিব, সকলো জাতি মানুহক ভাল পাব লাগিব আৰু আমাক একত্ৰিত কৰি ৰাখক। এই আহ্বান আমাৰ দেশৰ চৰকাৰৰ প্ৰতি মোৰ আহ্বান, যাতে সকলোকে এক দৃষ্টিৰে যাতে আমাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰে। যি নহওক মই আৰু দীঘলীয়া বক্তব্য ৰাখিব খোজা নাই। মই গ্লোবেল একাডেমীৰ সমূহ শিক্ষক মণ্ডলী, ছাত্ৰ ছাত্ৰী আৰু সকলোকে আজিৰ এই দিনটো এই বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভৱিষ্যতলৈ আমাৰ অনুষ্ঠানৰ যিকোনো প্ৰগ্ৰামৰ সকলোৱে যাতে আন্তৰিকতাৰে সহযোগিতা কৰে তাৰে মই কামনা কৰি মই আকৌ এবাৰ সকলোলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। জয় হিন্দ, জয় ভাৰত।